হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ মই পাপৰি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ধুনীয়াকৈ আবেলি এটা স্পেণ্ড কৰিবলৈ গোটেই কাজিনছবিলাক মিলি। গতিকে এতিয়া গৈ আছোঁ বৰ্তমান বস্তুবিলাক কিনো বুলি কেনে, যিহেতু কিবা কিবি খাবৰ কাৰণেতো কিনিব লাগিবই। গতিকে এইপিনে আহি আছোঁ দোকানত, আৰু এইপিনে দোকানত অলৰেডি বস্তুবিলাক কিনা হৈ গৈছে। গতিকে দেখুৱাই দিওঁ আপোনালোককো কি কি কিনিছোঁ। মেগী, চিপছ, বিস্কিট আৰু কমলা টেঙা আছে এইপিনে, আৰু লৈছোঁ কণী, আৰু এইপিনে আমি চাহ খাই মেলি পুৰা শেষ। আৰু এইপিনে খুৰীমা, তাৰপিছত আৰু মই দিছোঁ ইহঁতক গিফ্ট পপকৰ্ণ। আৰু এতিয়া আমি পপকৰ্ণ খাম বনাই মেলি, তাত লৈ যাম বনাই। আৰু এইপিনে কাটি ল'লোঁ পিঁয়াজ, গাজৰ, বিলাহী, আৰু এতিয়া আমি বনাম মেগী। এতিয়া আমি কেৰাহী বহাই দিছোঁ, তেল দিছোঁ, আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। পেহী হাই, আৰু দুয়োটাই বনোৱাত লাগি আছে এতিয়া। আৰু কি কৰিব লৈছা? পপকৰ্ণ। আমি পপকৰ্ণো লৈ যাম। তো এতিয়া তাই বহাই দিব আৰু কুকাৰত। আৰু কি ক'ম? হৈছে আৰু প্ৰায় আমাৰ এতিয়া যাব লাগে আৰু জলদি ড্ৰেছ আপ কৰিম আৰু যাম। আৰু ড্ৰেছ কৰা হোৱা নাই, মোৰ ড্ৰেছো নাই একচুৱেলি। ইহঁতৰ পৰা বড়ো কৰি পেলাই পিন্ধিম আৰু তাই মোৰ পৰা উঠাই ল'ব বোলে। আৰু এইপিনে আপোনালোকক দেখুৱাই দিছোঁ মেগী। মেগীখিনি কি হৈ আছে চাব। মোৰ মেগী বনাই আছোঁ, জাষ্ট ফিনিচিং। আৰু ভণ্টিক ধুনীয়া আনিব দিছিলোঁ, এইখিনিহে পাইছে বোলে তাই। কি যে হ'ব তাইৰ লগত। ভাল পাইছা না? So we are ready to go. ৰেডি, এইফালে গাড়ী যোৱা। এইফালে যাবলৈ ৰেডি হৈছোঁ আৰু চব বস্তু চস্তু লৈ ল'লোঁ। টাটা, বাই বাই। পাই গ'লো। এতিয়া আমি আহি পালোঁ আমাৰ লোকেশ্যনত। গতিকে এতিয়া আমি ধুনীয়াকৈ ইয়াতে পিকনিক কৰিম। আৰু এইফালে আমাৰ কামিয়া ল'ৰা বহুত বেছি কাম কৰে দেই, একদম। পাপৰি বুলি ধুনীয়া নাই, কামিলা মানুহ ধনিয়া পাত। এইফালে আমাৰ ধনিয়া পাত কাটি আছে, বহুত ভাল ল'ৰা দেই। তাই ধুনীয়াকৈ চাৰ্ভ কৰি আছে চবৰ কাৰণে। Cheers!
আমাৰ ধুনীয়াকৈ পিকনিক কৰা হৈ গ'ল এতিয়া যাব ওলাইছোঁ ঘৰত আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে সকলোকে আহিবলগীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে যাতে 2024টো ভালে কুশলে যায় আৰু এতিয়া ঘৰলৈকে যাওঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানে বাই